এখন হাবিত এজনী হৰিণী আছিল। সেই হাবিতে নিগনি আৰু কাউৰীয়েও বাস কৰিছিল। তাত থকা বিলত এটা কাছও আছিল। এদিন কাছ, নিগনি আৰু কাউৰী লগ হ'ল। পিছে হৰিণীজনী নাহিল। কাউৰীজনীয়ে হৰিণীক বিচাৰি গ'ল। কাউৰীয়ে দেখিলে হৰিণীজনী জালত পৰিছে। তাই কাছ আৰু নিগনিৰ ওচৰলৈ আহি সিহঁতক সকলো কথা ক'লে। সিহঁতে হৰিণীক জালৰ পৰা মুকলি কৰাৰ বাবে বুদ্ধি এটা মাৰিলে। নিগনিয়ে তাৰ চোকা দাঁতেৰে জালখন ফুটি পেলালে। সেই সময়তে চিকাৰীজন আহি ওলাল। চিকাৰীক দেখি হৰিণী, নিগনি আৰু কাউৰী আটায়ে পলাল। কাছ পলাব নোৱাৰিলে। চিকাৰীয়ে কাছক ধৰি মোনাত ভৰাই লৈ গ'ল। কাছক ধৰি নিয়া দেখি আটাইৰে বৰ দুখ লাগিল। হৰিণীয়ে এটা বুদ্ধি বান্ধিলে। তাই চিকাৰীৰ আগে আগে দেউদি যাবলৈ ধৰিলে। চিকাৰীয়ে কাছটো এৰি হৰিণীক খেদি গ'ল। হৰিণী হাবিৰ মাজে পালেগৈ। সেই চেগতে নিগনিয়ে মোনাখন কুটি কাছক মোকলাই আনিলে। চিকাৰীয়ে হৰিণীক ধৰিব নোৱাৰি। কাছ, নিগনি, কাউৰী আৰু হৰিণী পুনৰ লগ হ'ল। চিকাৰীজন দুখ মনেৰে ঘৰলৈ গুচি গ'ল।